আজি বিহুৰ 1 তাৰিখৰ দিনা এয়া বেজি খুটা সোমোৱাই আছে। এয়া চাওক এফালে আমাৰ এজনে এয়া কাপোৰ চিলাব হেনো। এয়া ব্লাউজ এটা আনি দিছে ভাগিনীয়েকে, এয়া চিলাবলৈ লৈছে। এয়া চাওক সোমোৱাব পাৰিছে কোনোমতে যেনে তেনে। এফালে তুমি কাপোৰ চিলাব জানা জানো? তুমি যে নিজে আজি বিহু বুলি ফটোশ্বুট কৰিব, এয়া ব্লাউজ এটা আনি দিছে নতুনকৈ। এই ব্লাউজটো চিলাবলৈ পাইছে মহাকে, এই মহাককহে দিছে সি আনি, আৰু বেলেগ মানুহ নাই আৰু। এইজনী চাওক, এই বাইদেৱে আজি ফটোশ্বুট কৰিব হেনো বিহু কাপোৰ পিন্ধি, মুগা কাপোৰ পিন্ধি। মোবাইলতহে তাকো শ্বুট কৰিব, DSLR নাই হেনো, মন বেয়া সেইকাৰণে। চাওক মন চন মাৰি আছে। আজি 3 দিনমান হ'ল ফটোশ্বুট কৰিম কৈ আছে। এতিয়া এয়া অৱস্থা। ব্লাউজ দিছে এইফালে, এজনকহে পালে ব্লাউজটো দিবলৈ। আজিলৈকে তুমি নিজৰ কাপোৰ এটা চিলাই পোৱা নাই, আজি তুমি ব্লাউজ চিলাবা? অ' ভগৱান, কি দেখিছোঁ মই এইবিলাক আজি 1 তাৰিখৰ দিনা, বিহু 1 তাৰিখৰ দিনা কি দেখিছোঁ এইবিলাক? গোটেই জীৱনটো দৰ্জি কামে কৰিবলৈ পাবা নেকি? কাপোৰ চিলাইছা? অ' টেইলৰ বাবু, কাপোৰ চিলাইছা? এইফালে এজন ধৰিছে, এয়া এইফালে এজনী এটাই চিলাইছে। ইমানেই এটা মানে বিহু লাগিছে গাত। এয়া ভাগিনীয়েকে ফটোশ্বুট কৰিব দিছেহি ব্লাউজটো আনি মহাকক। এয়া মহাকে আৰামত চিলাই আছে। ইমানেই মৰম ভাগিনীয়েকৰ প্ৰতি। এয়া এয়া দুটাই একদম ধৰিছে। আমাৰ হ'লে এনেকৈ দিলা হয়নে চিলাই? গাভৰু অৱস্থাত। অ' সেইটো কথা। বোৱাৰীৰ কাৰণে এতিয়া নিদিয়া মানে? বোৱাৰী হ'লৰ কাৰণে এতিয়া নিদিয়া? ফটোশ্বুট কৰিবলৈ এয়া চাওক, এয়া কি কৈছা তুমি? এইবিলাক কপালে হেৰিছে দেখোন। এইটো কি কয়, কপৌ ফুল দেখোন মোৰ ফুলমিহে আছে কিয়? এয়া দেখিছে মহাকে হেৰি ফুলি পিন্ধাই আছে এইফালে। আজি মানে ফটোশ্বুট কৰিহে আহিবা আৰু ন? কৰিহে আহিবা? এইফালে ময়ো এয়া ওলাই লৈছোঁ যেনে তেনে। চিম্পুলকৈ ওলাইছোঁ, মই ইমান মেকআপ নকৰোঁ যিহেতু, মই মেকআপ কৰি বেয়া পাওঁ। এয়া আৰু যেনে তেনে ওলাইছোঁ বিহু ফটো কেইখনমান উঠোঁগৈ বুলি, বিহু বুলি আপোনালোকক দেখুৱাম। যেনে তেনে মই ওলাইছোঁ। বিহু কাপোৰযোৰ পিন্ধিছোঁ খালি, বিহু আৰু বেছি একো মেকআপ কৰা নাই। চুলি তুলি তেনেকৈয়ে মেলিয়ে লৈছোঁ একো। মই বিয়া ভাইটিতে আজি আমাক ফটো উঠাব দেই। ফটোশ্বুট কৰিবানে? কেমেৰাটো নাই নহয়। মোবাইলত মোবাইল কেমেৰাতে কৰিবা। মোবাইল কেমেৰাতে ফটোশ্বুট কৰিব আজি আমাৰ। এয়া চাওক, চাদৰ মেখেলা পিন্ধিব নাজানে, মই পিন্ধাই দিছোঁ আৰু যেনে তেনে। তাই আকৌ পচন্দই নহয় মই পিন্ধালে। তাই নিজে পিন্ধিব নাজানে যে, সেইকাৰণে বেলেগে পিন্ধাই দিলে তাই পচন্দ নহয়। বিয়া হৈ গ'লে কেনেকৈ পিন্ধিব বেলেগৰ ঘৰত? যিমানে দেৰি নাথাকক, তুমি এতিয়াৰ পৰা শিকিলেহে পাৰিবাগে। মজা লাগিছে। চাওঁ ইয়াৰ ফালে চাই দিয়া, ধুনীয়া লাগিছে। বাইদেউ ফটোশ্বুট কৰিবা আকৌ, চিনি পাব লাগিব নহয় মানুহে। ফুটটো আৰু ডাঙৰহে ল'ব লাগিব। আৰু ডাঙৰ কিয়? হ'ল। এতিয়া আমি যাওঁ পথাৰৰ চাইডে, গছৰ তলতে আৰু ফটো উঠিম আৰু আজি বিহু বুলি। বিহু ফটোশ্বুট। এয়া বাইদেউ পূৰা ৰেডি হৈ লৈছে ফটো উঠাবৰ কাৰণে। বেগ চেগ লৈ লৈছে। বেগত কি আছেনো? বা আৰু এজনী আহিছে আমাৰ ইয়াৰ হুঁচৰি গাবলৈ, ভাগিন মনৈগুটি। চাওঁ বা হুঁচৰি গাবাগে? বিহু লাগিছেনে নাই? ডেকা ল'ৰা নাই লাগা? আমি গৈ আছোঁ। এইজনী চাওক, ধুনু মাইনা, ধুনু হাই কৈ দিয়া।
কালাৰটো বেয়া হ'ব এয়া আমাৰ সদায় অনা নিয়া কৰা ড্ৰাইভৰ এয়া আজি বিহু বুলি এইটো চোলা পিন্ধিছে এইটোকে দিলো আৰু বিহু বুলি আৰু কিনো কি দিম এফালে পিন্ধিছে এইটো লেডিছৰ পাৰ্পল কালাৰৰ স্পৰ্টিং টি চাৰ্ট হেডফোন তেওঁৰ এটা ডাঙৰ ঘটনা হ'ল মাজতে কিদিনাখন মোবাইলটো ভাঙিলে এই ভাঙি লৈ এতিয়া এই হেডফোন লগাই এতিয়া ৰিচিভ কৰিবলগীয়া অৱস্থা এইফালে আমি আহি আছো ইয়াতে ফটোশ্বুট কৰিম বাইদেউ গামখাও খুলি গৈছে ব'লা এয়া আহি আছো আমি মোবাইলত দিয়ে ফটো উঠিবলৈ এয়া সাজি কাচি এফালে আমাৰ কেমেৰামেনে ফটোশ্বুট কৰি আছে এতিয়া এয়া এক মিনিট ৰখা ফটো বাইদেউ খং আজি কেমেৰা নাই DSLR নাই DSLR অহা কথা আছিলে নাহিলে চাই দিয়া অলপ ইজনী ৰিলছ বনাই আছে পূজা বাইদেউ ভিউটো চাওকচোন কিমান ধুনীয়া পৰিৱেশটো সেউজীয়া চবফালে গ্ৰীণ গ্ৰীণ এইটো ৰাস্তা দি গাড়ী আহি আছে এইখন আমাৰ যোৱা গাড়ীখন চুলিখিনি বান্ধা বেয়া হ'ল এইটোহে হ'ল এতিয়া গৈ থৈ মোৰ যে খং উঠিলে জানাই নহয় কি কওঁ ইয়াতে চুলি তুলি খুলি দৌৰ নমা শুনিছে তাইৰ কথা চুলি তুলি খুলি হেনো দৌৰ ল'ব এইফালে ইমান ধুনীয়া ধান এয়া ধান চাওকচোন ধান হৈ আছে এইফালে এয়া ধান কলি কলি হৈ আছে এয়া ওলাইছে সেইটো কি ধান বুলি কয় বড়ো ধান ন এয়া বড়ো ধান বেঙাটো মৰি জিউ নেনি জিউ লাগে এটাই চিঞৰিছে জোক লাগিব পূজা এইফালে চোৱা এইখন চাওক কি ধুনীয়া পথাৰ চবফালে সেউজীয়া তাৰ মাজতে আমি জোক লাগিব জোক লাগিব জোক লাগিব এডালমান সেয়া মেখেলা হেৰি হৈ গ'ল চাওকচোন ৰাতি হৈ গ'লগৈ তাই এতিয়ালৈকে এয়া ফটো উঠিয়ে হোৱা নাই এয়া কি যে এবাৰ ভাল হয় এবাৰ বেয়া হয় এনেকেই থাকে খালি ফটোখন উঠোতেও ইমান হেৰি কৰিব লাগেনে কিয় এনেই ওলালা কষ্টফল তিতা আমি এতিয়া যোনটুকু জেগাত আছোঁ সেইখিনিতে মুছলমান মানুহ আছে অলপ আগলৈ কাৰণ এতিয়া আজান দিছে তেওঁলোকৰ এতিয়া যিহেতু ৰমজান মাহ চলি আছে ইফতাৰৰ সময় হৈছে সেই ইফতাৰৰ কাৰণে ৰোজান দিছে নমাজ পঢ়িছে এতিয়া কেমেৰাত চাগে শুনিবই আপোনালোকে মাত লগতে আমাৰ এয়া বিহু নাচনী ফটো উঠিছে ধাননি পথাৰত
বিহু এপাক নাচি দিয়া বিহু নাচিব নাজানা বিহুত বিহু বিহু নানাচিলে কি ফটোশ্বুট হ'ল এয়া মানিমুনি লগতে ইয়া চাওক লাইট জ্বলি গ'ল এফালে আন্ধাৰ হৈ গ'ল এয়া মানিমুনি বুটলি ল'লোঁ এসাজৰ পথাৰত আহি ফটোশ্বুট হ'ল এজনী ইমান ভাল হোৱা নাই বুলি তাই মন বেয়া কিন্তু ভালেই হৈছে ফটোকেইখন এয়া চাওক মোচন হেল্ল' ওলাইছোঁ এতিয়া আমি যাব ঘৰলৈ বুলি এয়া ঘৰ আহি পালোঁ আহি পোৱাৰ পিছতো এয়া চাওক এটা ফটো এৰা নাই ৰাতি আমাৰ ছোৱালীয়ে আজি বিহু বুলি অলপ নাচিলে বাপেকৰ লগত এফালে বাপেকে নাচিছে আৰু ছোৱালীয়ে নাচিছে নাচা ককায়েকক মাতি আছে নাচিবলৈ নাচা ধুনীয়া হৈছে নাচা Kokal. Pukul berapa nak dia ni? মোৰ এয়া মাংস উতলি আছে হ'ব আৰু বেছি টাইম নাই হৈ গ'ল এতিয়া খালি অলপ পিছত আৰু হৈ গ'ল মোৰ আজি খানা বিহুৰ খানা বহাগৰ 1 তাৰিখ গতিকে আজি নিৰামিষ নাখাওঁ বুলিয়ে মাংস আৰু এইফালে পোলাও বনালোঁ নহ'লে গোটেই বছৰটোলৈ নিৰামিষ খাই থাকিব লাগিব সেইকাৰণে এয়া ৰাতিৰ খানা আজি খাইছে কেনেকুৱা হৈছে কোৱা আকৌ কেনেকুৱা হৈছে এনেই ক'লা ঠিকে আছে তুমি আমাৰ এফালে নাখায় মিঠা চিঠা ইমান ভাল নাপায় বস্তুত মিঠা হ'লে আজি দিছোঁ বাপেক খাওক আজি বহাগৰ 1 তাৰিখে মিঠা খাব লাগে খাওক আজিৰ ৰাতিৰ খানা এনেকেই ভাবিছিলোঁ ভিডিঅ'টো শেষ কৰিম বুলি কিন্তু এয়া নাই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ আৰু এটা এফালে দৃশ্য চাওক এয়া ভাতগাল খাই ল'লে 1 পেট খাই লৈ এতিয়া চাওক এয়া পেট কমাবলৈ এয়া ডাম্বেল মাৰিছে ৰাতিনো বাৰু ভাত খাই উঠি কোনোবাই বাৰু এয়া ডাম্বেল মাৰেনে এয়া হেনো পেট কমাইছে পেট বাঢ়িছে যে টেকেলিটো এই টেকেলিটো কমাইছে আগতে টেকেলি ওলোৱা নাছিলে আজি 5 মাহমানৰ পৰা টেকেলি বেছি ওলাইছে গতিকে এয়া ভাত খাই উঠি আকৌ ডাম্বেল মাৰিবলৈ লৈছে এফালে এইকেইডাল দেখিছেনে এইকেইডাল আজি 2 বছৰ হ'ল এনেকৈ পৰি থকা আজি ৰাতি কি মন গ'লে মাৰিবলৈ ডাম্বেল মাৰিছে এয়া চাওক টেকেলি গামখাৰু এয়া জোনবিৰি পিন্ধি লৈ এয়া মোবাইল চাই আছে ভাত খাই ৰাতিৰ বায়েক আহিছিলে হুঁচৰি গাই পেলাই তাইক দেখুৱাবলৈ কিন্তু তাই কাঢ়ি ধুহি ৰাখি থৈ দিলে তাই পিন্ধি আছে এয়া চাওক গামখাৰু পিন্ধি আছে আৰু এইফালে জোনবিৰি লগাই আছে পিন্ধি আছে ভাত পানী খালোঁ খাই লৈ এতিয়া আপোনালোকক পৰা বিদায় লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাবৰ কাৰণে আজি বিহুৰ এনেকৈ পাৰ কৰিলোঁ বহাগৰ 1 তাৰিখে দি দিয়া বাই 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 দি দিয়া বাই বাই সুমতা দি দিয়া ভালকৈ দিয়া এনেকৈ দিয়া এনেকৈ দিয়া বাই বাই সকলোকে